আজি দেখিছোঁ বতৰটো খুবেই বেছি ডাৱৰীয়া, তাকেই ভাবিলোঁ হেনো লোকেল চিকেন বনাওঁ। সকলোৱেতো ঘৰত লোকেল চিকেন বনায়ে বাৰু। আজি মই মোৰ ৰেচিপিটো আপোনালোকৰ আগত দেখাবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। নমস্কাৰ জনাইছোঁ সকলোকে শ্ৰুতিছ লিটিল কিটচেনলৈ। এইখিনি মই এতিয়া লৈ লৈছোঁ হাফ কেজি লোকেল চিকেন আৰু এইখিনি এতিয়া মই হালধি আৰু নিমখেৰে ভালদৰে সানি ল'ম। বাকী আজি মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। বাকী ইয়াতে মই এতিয়া আপোনাৰ কেৰাহীটো গেছত দি দিছোঁ, গৰম হ'বলৈ দিছোঁ আৰু এতিয়া মই ইয়াতে তেল দি দিম। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই দুখিলা তেজপাত দি দিছোঁ। নেক্সট মই ইয়াতে দি দিম পাঁচফোৰণ। পাঁচফোৰণখিনি ইয়াৰে ৰেচিপিটোৰ মানে হাৰ্ড হয় বুলি ক'ব পাৰি। ইয়াতে যিসকলে পাঁচফোৰণৰ ফ্লেভাৰটো ভাল পায় এড কৰিব পাৰে, খুবেই বেছি ধুনীয়া লাগে। ইয়াতে মই 4টা মিডিয়াম চাইজৰ পিঁয়াজ মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনিতে মই কেৰাহীত দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিহলাই ল'ম, তেলৰ লগত ফ্ৰাই কৰি ল'ম। এটা ধুনীয়া ব্ৰাউন কালাৰ আহিব তেতিয়ালৈকে। এতিয়া ইয়াতে মই লোকেল চিকেনখিনি দি দিছোঁ। দি কিনে ইয়াতে মই ভালদৰে এইখিনি তেলৰ লগত আৰু পিঁয়াজখিনিৰ লগত মিহলাই লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে 15 পৰা 20 মিনিট ভালদৰে ভাজি ল'ম। ইয়াতে মই জলকীয়াখিনিও এড কৰি দিছোঁ আৰু এইখিনি ভালদৰে আকৌ এবাৰ মিলাই ল'ম। গেছৰ ফ্লেমটো ল' ৰাখি দিছোঁ। ইয়াতে মই এতিয়া আলু এড কৰি দিম। বাকী ইয়াতে এইখিনি মই গেছৰ ফ্লেমটো ল' ৰাখি কিনে ফ্ৰাই কৰি দিছোঁ গোটেইখিনি ভালদৰে। 15 পৰা 20 মিনিট এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়াতে এতিয়া মই ঢাকনি দি দিছোঁ 5 মিনিটৰ বাবে। এতিয়া মই মছলাৰ বাতিটো ৰেডি কৰি ল'ম। ইয়াত মই জিৰা পাউডাৰ দি দিছোঁ 1 স্পুন, ধনিয়া পাউডাৰ দি দিছোঁ 1 স্পুন আৰু কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ 1 স্পুন, মিট মছলা দি দিছোঁ 1 স্পুন আৰু এইখিনি এতিয়া মই ভালদৰে পানী দি কিনে মিহলাই ল'ম। পানী দি কিনে এইখিনি মই এতিয়া ভালদৰে মিহলাই লৈছোঁ আৰু নেক্সট ইয়াতে মই এড কৰিম জালুক মই 2 স্পুন লৈছোঁ জালুক। এইখিনি মই ছাইডত থৈ দিছোঁ এতিয়া। আৰু নেক্সট এতিয়া মই ইয়াৰে ঢাকনিখিনি গুচাই আদা নহৰু পেষ্টটো দি দিছোঁ। ইয়াতে মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ আদা নহৰুখিনিও। কিন্তু এতিয়া মই ভালদৰে মিলাই দিছোঁ যাতে আদা নহৰুখিনি মাংসখিনিৰ লগত ধুনীয়াকৈ লগ লাগি যায় আৰু স্মেলটো নোলায়। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি কিনে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে চিকেনখিনি। ইয়াতে এতিয়া মই আপোনাৰ মছলাখিনি এড কৰি দিম। এতিয়া মছলাখিনি এড কৰি দিছোঁ ইয়াতে মই আৰু এইখিনি এতিয়া ভালদৰে মিহলাই দিম যাতে গোটেই মছলাখিনি চিকেনখিনিত লাগি যায় আৰু পানীটো যাতে শুহি লয়। গেছৰ ফ্লেমটো ইয়াতে মই হাই কৰি দিছোঁ। নেক্সট ইয়াতে ফ্ৰাই হোৱাৰ পিছত মই ধুনীয়াকৈ ইয়াতে পানী এড কৰি দিছোঁ সিজিবৰ কাৰণে। চিকেনখিনি অকণমান বেছিকৈ দি দিছোঁ যাতে চিকেনখিনি ধুনীয়াকৈ সিজি যায়। এতিয়া ইয়াতে মই ঢাকনি লগাই দিম 10-15 মিনিটৰ কাৰণে। এতিয়া 10-15 মিনিটৰ কাৰণে ধুনীয়াকৈ ঢাকনিখন লগাই দিছোঁ মই। নেক্সট এতিয়া এইখিনি দেখিছে কি ধুনীয়াকৈ পানীখিনি শুহি গৈছে আৰু চিকেনখিনিও সিজি উঠিছে ধুনীয়াকৈ। এইখিনি ভালদৰে মিলাই দিছোঁ আকৌ এবাৰ। ইয়াতে মই এতিয়া জালুক এড কৰি দিছোঁ। জালুকখিনি এড কৰি ধুনীয়াকৈ মিলাই দিছোঁ গোটেইখিনি যাতে জালুকৰ ফ্লেভাৰটো ধুনীয়াকৈ আহে। ইয়াতে এতিয়া মই ফাইনেল পানী এড কৰি দিছোঁ। ইয়াতে মই ভালকৈ পানীখিনি এড কৰি দিছোঁ। নেক্সট এতিয়া দেখিছে কি ধুনীয়াকৈ এইখিনি উতল আহিছে। ইয়াতে এতিয়া মই লাষ্ট আপোনাৰ ধনিয়া পাত এড কৰি দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। ইয়াতে এতিয়া মই 1 স্পুন গৰম মছলা দি দিছোঁ গেছৰ ফ্লেমটো অফ কৰি কিনে। খাবলৈ পাইছে দেখাত কি ধুনীয়া হৈছে, সিমানেই খাবলৈও সুস্বাদু হৈছে। এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।